Hello beautiful people, মই madhusmitadeka আপোনালোক সকলোকে স্বাগতম জনাইছো আমাৰ চেনেললৈ কি খবৰ বাৰু সকলোৰে আশা কৰো সকলো ভালে আছে আৰু আজিৰ ভিডিওটো বহুত বেছি স্পেশাল হ'বলৈ গৈ আছে আৰু থাম্বনেলখন চাই হয়তো আপোনালোকে অনুমান কৰিছে মই গম পাইছো আপোনালোকৰ মুখকিখন চাই মই গম পাইছো আজিৰ ভিডিওটো আজি এজন স্পেশাল মানুহ আমাৰ ঘৰলৈ আহাৰ কথা আছে এতিয়া কেতিয়াবা আহে মই কেতিয়াবাৰ পৰা ৰখি আছো কিন্তু মানুহজনৰ এতিয়ালৈ দেখা দেখি নাই কেতিয়া আহে গম নাপাও ফোন কৰি আছো গৈ আছো বুলি কৈ আছে এতিয়া নাজানো কেতিয়াবা আহিবা মই ৰখিয়ে আছো তেতিয়াৰ পৰা এতিয়া বাৰু যি নহওক ৰখিয়ে থাকো কেতিয়াবা আহি পায় এফালে কোন এইটো আপোনালোকে বাৰু দেখিছিল নেকি কোনবা এটা আহা যেন পাইছিলো এতিয়া বাৰু যি নহওক ইয়াতে বহি মই ৰখি থাকো কোনবা এটা অহা যেন পাই আছো আপোনালোকে বাৰু গম পাইছেনে এই মোৰ জোতাযোৰ ওলাই আছে জোতাযোৰ ঘৰৰ ভিতৰত থব লাগিব ধুন আছে আৰু এতিয়া আমি এনেকে বহি আছো বাৰান্দাত মই নাযাও বাই মোক লৈ নাযায় ক'ত যাবা তুমি জানা কি তুমি মিছে কিয় কৈছা আকৌ বাই লৈ নাযায় বুলি কৈছো আৰু টাইম পাস কৰিছো देखा आपने लापरवाही का नतीजा है এনেকে কোনে টাইম পাস কৰে ক'ত যাবা কোৱা মই কৰো মই ক'ত যাম তুমি ক'ত যাবা আৰু তুমি হে জানিবা তুমি কোৱা মই নাজানো নহয় ক'ত কৈছা কি কৰিম মই এনে ঘৰতে থাকিম মই এতিয়া ক'ত নাযাওঁ তুমি ক'ত যাবা মই কৈছো নাযাওঁ বাই ক'বাত গ'লে যাম আৰু মই বাৰু ক'তো নাযাওঁ আৰু আপোনালোকেতো গম পায় কিন্তু ধুনীয়াই দিয়ালে গম পোৱা নাই সেইকাৰণে মই তাইক ক'ৰবাত যাম বুলি কৈছোঁ সেইকাৰণে তাই ভাবিছে ক'ৰবাত যাম বুলি আৰু মানে তাইক কৈছিলোঁ যে তোমাক লৈ নাযাওঁ আমি যাম বুলি কিন্তু তাই এতিয়ালৈ গম পোৱা নাই এতিয়া বাই কি কৰে সেইটো বায়ে জানিব আৰু কি ক'ম और 50 रुपया कट ओवर एक्टिंग के वजह তোমাৰ এটা ভিডিঅ' দিছিলোঁ যে চাইছানে নাই তুমি কান্দি থাকা কেক খাই থাকোঁতে কান্দি থাকা মোক চবে সুধিছে ধুনীয়া কিয় কান্দি আছে ইমান মৰম লগা ছোৱালীজনী কিয় কান্দাইছা বুলি যে কৈ আছে কিয় দিছা কৈছে ধুনীয়া কান্দিব নিদিবা বুলি কৰিব যদিও বেয়া হৈছে লাইক কৰিব দেই বস্তুবিলাক টানি নাথাকিবা লাইক কৰিলে মই আকৌ এটা হাঁহি কিনে ভিডিঅ' পঠাই দিম যেনেকৈ কান্দি পঠাইছো আৰু মই মনে মনে কৰি থাকিম যদি জানিব বিচাৰিছে মই কিয় কান্দিছো মই লাইক নিদিয়াৰ কাৰণে কান্দিছো আৰু এতিয়া ৰাখো মানুহজনে ফোন কৰিছে আহিব চাগে এয়া আমাৰ ঘৰত কোন আছে চাওকচোন বাৰু আপোনালোকে চিনি পাইছেনে হাই এই আজি মধুস্মিতাহঁতৰ ঘৰত আহিছো ধুনীয়াকে তাৰপিছত তাই কৈছিল জোতাযোৰ বাহিৰতে থ'ম মই কৈছো কিয় আহিম বাহিৰতে হওক ঠাণ্ডা দিন গৈছি তাৰপিছত বস্তা আছে বঢ়িয়াকে মেট পাৰি থোৱা আছে তাতে গুচি পেলাই আহিম মিছা কথা কৈছে ময়ে পিন্ধি আহিব দিছো দীপদাক কৈছি পিন্ধি আহিছো ঠাণ্ডাত আৰু তাৰপিছত বৰমা আছে আকৌ বৰমা বা ক'ত গেল চাহ বনাব গৈছে আপোনালোকৰ কাৰণে চাহ নাখাওঁ ধুনীয়াকে তাই মন্দিৰত গৈছিল মন্দিৰত যোৱাৰ কাৰণে মই কৈছো পটকে আহিছো ইয়াত লাগি ঘৰত লাগি তাৰপিছত মাথো তাইক আৰু ধুনীয়াকে তাই কেক চেক বনোৱাই আমাকো মোৰ 5K বাৰ 5 লাখ ছাবস্ক্ৰাইবাৰ নিজে পাহৰি গ'ল পাহৰা নাই 5K টো বুলি কোৱাৰ লগে লগে 5,000 হোৱা মানে 5 লাখ ছাবস্ক্ৰাইবাৰ আৰু ধুনীয়াকে মধুস্মিতা কেক এটা বনাই মোক দিছে উপহাৰ আৰু ইমান ধুনীয়া চবে খাই ভাল পাইছি আৰু যদি কাৰোবাক লাগে তেতিয়াহ'লে অৰ্ডাৰ কৰিলে হ'ল মধুস্মিতা ডেকা ইউটিউবতো পাব আৰু তাইৰ নম্বৰটো দিব কি নাম আছে নাম্বাৰ আছে নম্বৰ নেদো নম্বৰ নেদা ধৰ যোগাযোগ লাগিলে ফেচবুকত মেছেজ কৰিলে হ'ল ইনষ্টাগ্ৰাম মধুস্মিতা ডেকা ইনষ্টাগ্ৰামত আছে মধুস্মিতা তাৰপিছত ইউটিউবত আছে ইউটিউবত চাব পাৰা মধুস্মিতা ডেকা আছে ধুনীয়াকে চাবি কাৰোবাক কেক লাগে বিয়া হওক বাৰ্থডে হওক বিয়াতটো কেক ইউজ নকৰে বাৰু বাৰ্থডে আজিকালি বিয়াত কাটে কিছুমান বিয়াত আৰু কাৰোবাৰ 5 বছৰ ভাল পোৱা হ'লেও কাটে 1 বছৰ ভাল পোৱা হ'লেও কেক কাটে আৰু বাৰ্থডে হ'লেও কাটে আপোনাৰ বাৰ্থডেটো দিব লাগিব মোৰ বাৰ্থডেটো দিব বাৰু এই ধুনীয়াকে এবাৰ যি কইলা পিছৰ বাৰত কিন্তু আমি ধুনীয়াকে তাইক অৰ্ডাৰ দিম তাই অৰ্ডাৰটো ল'ব তাৰপিছত ধুনীয়াকে আমাক বনাই দিব আৰু আহি ভাল লাগছে সঁচাকে বঢ়িয়াকে বনাই নাজানো আমি মিছাকে কৈছে না সঁচাকে ভাল লাগছে ধুনীয়া একদম ভাল লাগছে বেলেগ ডাঙৰ ৰেষ্টুৰেণ্ট হোটেলতকে আনাতকে এইটোকে খাই ভাল লাগছে গোটেইকেইটাই খাই ভাল পাইছি
আৰু তাই ভিডিঅ' বনাইছিলে আমাৰ কি বনাইছিল তাইহে জানে এতিয়া আপোনালোকে দেখিছে থাকে আৰু ইয়াত ধুনীয়াকৈ বহি আছো এতিয়া চাহ খাব লাগিব অলপ পিছত মাই চাহ আনি আছে এয়া দীপ দাদাক চাহ খাব দিছো খোৱাহে নাই লাজ কৰি আছে এয়া লাজ কৰা নাই ধুনীয়াকৈ বৰমাই বনালা ইমান বস্তু দিছি চাওক বহুত বস্তু দিয়া নাই যেতিয়াই হওক তেতিয়াই বৰমাই কষ্ট কৰি কৰি এইবিলাক বনোৱাই আমি পটকে আহোঁ ঘৰৰ নিচিনাকৈ বৰমাই কি বনাইছি চাবা ৰান্ধনি ঘৰত লাগি এতিয়া কৰিব লাগে চাইছো বাৰু এই ঠাণ্ডাত মন্দিৰত পুথি পাঠ হৈ আছে তেওঁ কিন্তু আমি অহাৰ লগে লগে লৰ মাৰি আহিছি মৰমতে আহিছি আৰু মৰমত হ'লেও এতিয়া ঘৰত বৰমাক এতিয়া ক'ব পাৰো যাতা কথা তাৰপিছত আহি পেলাই ধেমালি কৰিলো আহি পেলাই আৰু ভাল লাগছে এয়া মাইনাও আছে ইফালে তাৰপিছত মোৰ লগত মাছ আহিছে মাছে মাইনে আকৌ পুৰা কালাৰ গ্ৰীণ মাৰি আছে লাজ কৰিব নাই এইবিলাক কথা লাজ নকৰিব হয় কাৰণে মই খিনি উঠি গ'লে কি কথা পাতি নাই দে কৈছে এই দে এইফালে আমাৰ মা লুকাই আছে তুমি এবাৰ কোন ক্লাছত মই চাহ খোৱা নাই কিন্তু দীপ দাদাই মোক এতিয়ালৈ এবাৰো সোধা নাই ইয়াত দীপ দাদা হঠাৎ আহিছিল আৰু এতিয়া যাবই ওলাল আজি পটকে আহিলো মাইনা কৈ আছিলো যাম বুলি ৰাতিপুৱাই কৈছিলো কিন্তু ৰাতিপুৱা মোৰ কিবা অসুবিধাৰ কাৰণে নললো আহিবা আৰু এতিয়া বৰ্তমান 6:30 বজাত আহিছি আৰু 6:30 বজাত পটকে আহিলো দীপিলাত মোৰ প্ৰগ্ৰেম আছিল থাকোঁতে এইফালেদি ইহঁতৰ ঘৰ পাই দীপিলাত যাওঁতে জলজলিৰ ওচৰতে আৰু আহি সোমালো বঢ়িয়াকৈ আৰু কেক চেক বনাই থাকে কেকটোৱে মই আৰু কিবা অৰ্ডাৰ দিব আহিছিলো বাৰ্থডে সেইকাৰণে আহিলে পটকে সোমালো মাছে মই আৰু এনেকৈ মাজে মাজে অৰ্ডাৰ চৰ্ডাৰ দি থাকিব আৰু অৰ্ডাৰ চৰ্ডাৰ দি থাকিম আৰু কাৰোবাক লাগিলেও ধুনীয়াকৈ এই বনাই দিব কেক লাগিলে বাৰ্থডে হওক বা যিকোনো কাৰোবাৰ ইউটিউবত যদি 1K ছাবস্ক্ৰাইবাৰ হৈছে তেতিয়াও ধুনীয়াকৈ বনাই দিব আৰু এই অৰ্ডাৰ দিলে হ'ল তাই ফেচবুকত পাবি হোৱাটছএপত পাবি তাৰপিছত ইনষ্টাগ্ৰামত পাবি ইউটিউবত পাবি madhusmitadeka আৰু আপুনিও এনেকৈ মাজে মাজে আহি থাকিব আৰু মই আহি থাকিম টেনশ্যন ল'ব নালাগে তাৰপিছত নম্বৰটো বাৰু পাব্লিক নকৰোঁ চিয়া মানুহ পালে চবে তাৰমানে ফোনটো কৰে আৰু যা তাক গ্ৰুপত এড কৰি দিয়ে সেইকাৰণে নম্বৰটো পাব্লিছ নকৰোঁ ধুনীয়াকৈ যদি কাৰোবাক কেক লাগে তেতিয়াহ'লে ইউটিউব হওক ফেচবুক হওক তাতে পাই যাব মেছেজ কৰিলে পাই যাব আৰু মোৰ ইনষ্টাগ্ৰামো আছে লিংকবোৰ আপোনালোকে ডেছক্ৰিপশ্যন নহ'লে ইয়াতে দি দিম মই স্ক্ৰীনশ্বট মোৰ প্ৰফাইলটো আপোনালোকে এনেকৈ অৰ্ডাৰ কৰিব ধন্যবাদ দেই বাই বাই সকলোৱে চাই থাকিবি এই আৰু madhusmitadeka চেনেলটো সকলোৱে লাইক কৰিবি শ্বেয়াৰ কৰিবি ছাবস্ক্ৰাইব কৰি ল'বি আৰু যদি এই কিবা বেয়াকৈ বনোৱাই ভালকৈ বনোৱাই কমেণ্ট কৰি আপোনালোকে জনাবি